গুড মৰ্নিং বন্ধুসকল। তো শ্বিলং যাত্ৰাৰ দ্বিতীয়টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি যোৰহাটৰ পৰা এতিয়া ৰাতিপুৱা ওলাই গৈছোঁ শ্বিলং অভিমুখে। আমি ৰাতিপুৱা ওলাই আহিছোঁ। তো কুঁৱলীয়া ৰাস্তাটোৰ পৰা ঢাকি ধৰিছে। তো ভালদৰে অলপ বৰ বেছি দূৰলৈকে দেখি পোৱা নাযায়, কাৰণ কুঁৱলী বহুত বেছি হৈ আছে ইয়াতে। তো বন্ধুসকল, কাজিৰঙা আছে ইয়াৰ পৰা 35 কিলোমিটাৰ, নগাঁও 127 আৰু গুৱাহাটী 257। তো আমি বন্ধুসকল আজি গুৱাহাটী নাযাওঁ, আজি আমি নগাঁৱলৈ যাব চেষ্টা কৰিম। তো নগাঁৱলৈ ইয়াৰ পৰা 127 কিলোমিটাৰ আছে আৰু। তো বন্ধুসকল, আমি এতিয়া নুমলীগড় সোমাই গ'লোহি আহি। তো এইখন নুমলীগড় হয়, ধুনীয়া আহি আছে। আমি মানে এতিয়া এডোখৰ বহুত ওপৰত উঠিবলগীয়া হ'ল। তো ইয়াত লিখা আছে স্পীড লিমিট 20 কিলোমিটাৰ হাৱাৰ। এয়া মোৰ পাছে ডেনি আহি আছে, আমাক 20 স্পীডত চলাব দিছে ইয়াত। তো আমি 20 স্পীডত নচলাওঁ ইয়াত প্ৰতি ঘণ্টাত। তো ক'ত পাৰিম ন, ইমান দূৰ গৈ আছোঁ। তো ভাগৰ লাগিছে অলপ, কিন্তু ইমান লগা নাই দেই, কাৰণ বহুত দূৰ যাব আছে। আমি ইমান বেছি দূৰো অহা নাই, আহিছোঁ বাৰু। বাইচাইকেলত ইমান দূৰে বহুত হৈ যায়, তথাপি আৰু বহুত যাবলগীয়া আছে। গৈয়ে থাকিম। তো বন্ধুসকল, আমি ফাইনেলি পাই গ'লোহি কাজিৰঙা নেশ্যনেল পাৰ্ক, মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত ইংলিছত লিখা আছে, তো মই অসমীয়াত কৰিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তো ইয়াত ডাঙৰ এইবিলাক কেমেৰা লগাই থোৱা আছে চাগে। যদি কেমেৰা লগোৱা আছে, আমিও উঠিছোঁ, কিন্তু অন কৰি থ'ব লাগিব কেমেৰাবিলাক। অনটো কৰি থৈ দিব, ক'তনো অফ কৰি থৈ দিব। আমাৰ স্পীডটো ইয়াত এনেকৈ দেখাই দিয়ে। তো মানে বহুত ধুনীয়া এটা সুবিধা কৰি দিছে, কাৰণ আমি কিমান স্পীডত গৈ আছোঁ আমি বাইচাইকেলেতো গম নাপাম ন। তো যদি বাইক হয়, বাইক বা কাৰ হয়, তেনে মানে গাড়ী চাড়ী হয়, তেতিয়া আমি গম পাই যাম। কিন্তু এনেদৰে বাইচাইকেলত আহিলেতো আমাৰ স্পীড লিমিট গম নাপাম। তো আমি ইয়াত দেখি গম পাই গৈছোঁ যে আমাৰ স্পীড লিমিট কিমান হৈছে। তো বন্ধুসকল, বলক তেনেহ'লে এতিয়া গৈ থাকোঁ আগুৱাই। ইয়াতে এনেদৰে কাজিৰঙাত আমি সোমোৱাৰ পাছতেই আৰম্ভ কৰিছিলোঁ আৰু কাজিৰঙাত। তেতিয়াই আমাক এজন ব্যক্তিয়ে তো লগ পালে, তো তেখেতে খবৰ কৰিলে চাগে। তো আৰু কেইজনমান ব্যক্তি আহি আমাক এনেদৰে আগবঢ়াই লৈ গৈছে। তো এতিয়া আমি ক'ত গৈ আছোঁ গম পোৱা নাই, কিন্তু আমাক এনেদৰে আগবঢ়াই লৈ গৈছে। তো বাটতে পায়, তো পাছত গম পাম আমাক ক'ত নি আছে এতিয়া। তো গৈ আছোঁ আৰু, কিন্তু গৈ ভাল লাগিছে, ইমান ধুনীয়া বাগান। তো ইয়াত এটা বস্তু মই দেখিবলৈ পাইছোঁ যে চাহ বাগানৰ মাজে যিবিলাক গছ আছে, সেইবিলাকত আকৌ জালুকৰ খেতি কৰিছে। তো মানে সঁচা কথাত ক'বলৈ গ'লে এক গুলি মে 2 চিকাৰ বোলা হৈছে আৰু ইয়াত। তো ইমান ধুনীয়াকৈ জালুকৰ খেতি কৰিছে চাহ বাগানৰ মাজে বহুত ধুনীয়া লাগিছে, দেখিবলৈ ধুনীয়া লাগিছে বাগানখন। মানে একেলগতে দুটা কাম হৈ গৈছে। আমাক মানে কাজিৰঙা জীপ চাফাৰী আৰু কাজিৰঙা ASSUৱে মানে মাতি আনিছিলে ইয়াতে। বহুত ভাল লাগিলে আহি। তো তেখেতলোকৰ ব্যৱহাৰ পাতি বহুত ভাল আছিল, বহুত ভাল লাগিলে। তো ধন্যবাদ জনাইছোঁ তেখেতলোকক, তো আমাক ইমান মৰম কৰাৰ বাবে।
তো বন্ধুসকল, এয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তো আপোনালোকে দেখিছে চাগে আগতে, যদিও অহা নাই তো আহিব এপাক, কাৰণ এখন আমাৰ অসমৰে এখন উদ্যান হয়, তো বহুত ডাঙৰ হয়। ৱাও! তো বন্ধুসকল, তো এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এনেদৰে গৈ আছোঁ। তো বহুত ধুনীয়া লাগিছে ঠাইখিনি, চাইকেল চলাই মানে ভাল লাগিছে। তো পূৰা ঠাণ্ডা ঠাণ্ডা লাগিছে কিন্তু ইয়াতে। তো বন্ধুসকল, আমি মানে ইয়াত কাজিৰঙাত ধুনীয়া জেগা এটাতে মানে এনেকৈ ৰখি কেনে ফটো মাৰি ল'লোঁ। তো এনেদৰে তোৰণ সদৃশ আমাৰ মৰমৰ শৰাই দুফালে দুখন এনেদৰে পথৰ বনাই থোৱা। তো মানে বন্ধুসকল, এই হাতী তাত মানে ধুনীয়াকৈ মানুহ উঠি আহিছে। তো কাজিৰঙাৰ হাতী চাফাৰী হয়, তো সেইবিলাক কামত এইবিলাক ব্যৱহাৰ কৰে। বন্ধুসকল, এইখনে হৈছে দীপৰ বিল। তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজতে আছে দীপৰ বিল এখন। তো ককাইদেউ এজনৰ দূৰবীণটোৰ সহায়ত বিলৰ পাৰত মুক্তভাৱে বিচৰণ কৰি থকা কেইটামান হৰিণ আৰু কেইটামান গড় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, আমি আহি পাই গ'লোহি এতিয়া মিছা আৰ্মি কেম্প। তো বহুত ধুনীয়াকৈ সজোৱা আছে ইয়াতে, বহুত ধুনীয়াকৈ মূৰ্তি চূৰ্তি বনাই থৈ দিছে, ভাল লাগিছে বহুত দেখি। তো আমি এতিয়া নগাঁও চামগুৰি পাই গ'লোহি ৰাতি। তো আমি আজি ৰাতিটো ইয়াতে থাকিম এই আইবিটোতে। তো নগাঁও চামগুৰি এই আইবিটোত থাকি আমি বহুত ধুনীয়া হয়, বহুত ডাঙৰ ৰাস্তাৰ কাষতে আছে। এইটো ৰাস্তাটো গাড়ী গৈ আছে, এইটো বহুত ওচৰত মানে ৰাস্তাৰ কাষতে আছে, এইটো বহুত ধুনীয়া হয়। তো এইটো আমাৰ ৰুম।
ধুনীয়া ৰুম এটা দিছে আমাক থাকিবৰ কাৰণে। তো সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম কালিৰ ভিডিঅ'ত। জয় আই অসম।